মানে জ্বলা এইখিনি নহয় ছোৱালীজনী মই সিমানেই দেখিছোঁ কিন্তু আমি যেতিয়া ছোৱালীজনীক চাবলৈ বিচাৰিছিলোঁ কোনেও চাব নিদিয়ে পুলিচ প্ৰশাসন আমাক ইতিমধ্যে বন্ধ কৰি ৰাখিছে যে আপোনালোকে যাব নোৱাৰিব আৰু বাপেক পুতেক দুইজনে আছে মতা মানুহে দুইজনে মানে কি কৈছে আমি যেতিয়া চাওঁ বুলি কৈছোঁ চাব নিদিয়ে খালি মানে প্লাষ্টিক এখন আৰু বিচনা বেড কভাৰ এখনে মানে বান্ধি ৰাখিছে বান্ধি লৈ মানে ধুমাধুম থুপাইছে যেন কোনোবা দেখা পাব নেকি নে কিবা হৈছে নেকি এনেকুৱা বুলি তাৰমানে এই সিমানেই সিমানেই দেখিছোঁ তাৰপিছত লাষ্টটো মানে গাঁওবুঢ়া আছে আমাৰ দেই গাঁওবুঢ়া আছে গাঁওবুঢ়া আছে তেখেতক জনাব লাগে আমি পিছত কৈছোঁ যে গাঁওবুঢ়া এজন আছে আমি মাতিব লাগে তেখেতক আমি চঞ্জাব লাগে আৰু তেখেত নোহোৱালৈকে লাষ্টটো দিব নালাগে কেতিয়াও ইতিমধ্যে আহি নাপালে বাপেকে পিতেকে মানে সেই লাষ্টটো সম্পূৰ্ণ এনেকৈ বান্ধি লৈ ধুমাধুম মানে গাড়ী পুলিচৰ সৈতে মানে হেৰি কৰি পেলাই লৈ গৈছে যে আমি এতিয়া কলৈ বিলাক লাষ্টটো আমি যেতিয়া কৈছোঁ তেতিয়া কৈছে পষ্টমৰ্টেমলৈ লৈ যায় হয় নেকি পষ্টমৰ্টেমলৈ লৈ যায় সিমানখিনিয়ে মানে এতিয়ালৈকে নাই আৰু প্ৰথম হেৰি এই বাইদেউজনী মনোৰমা বাইদেউক মাতকচোন বাইদেউ আমাৰ জেগাটো বদনাম হৈছে ন আমাৰ জেগাটো বদনাম এইটো যে তাই এইটো তাই নিজে মৰা নাই এইটো তাই নিজে মৰা নাই এইটো বেলেগে জুই লগাই দিছে মানে ইতিমধ্যে কি কৰিছে এইটো সম্পূৰ্ণ ৰেপ গতিকে দোষীক মানে শাস্তি দিব লাগে ন্যায় পাব লাগে সেইটোৱে গম পাইছে সেইটোৱে শাস্তি পাবই লাগিব এইটো পৰিকল্পনা মানে হত্যাকাণ্ড মানে সম্পূৰ্ণ পৰিকল্পনা মানে সেইটোৱে হ'ব কি কাৰণ কাৰণ তেখেতলোকে আমাক জনাবই নোৱাৰে যে কি কাৰণ ছোৱালীজনী কি কাৰণত মৰিলে আমি সুধিছোঁ কিন্তু তেখেতলোকে আমাক উত্তৰ দিব পৰা নাই এইটো ৰেপ কেছেই হ'ব হয় নহয় এইটো সম্পূৰ্ণ ৰেপ কেছ গতিকে ন্যায় পাবই লাগিব আগতেও কোনোবা কাম কৰা মানুহক তেনেকুৱা বদমাছ কৰিছে সেইকাৰণে গুচি আগতেও তেনেকৈ মানে কৰিছে আচলতে সত্য কেতিয়াও এশ গৰু বাঢ়িলে যে বাঘৰো মন এই পালেহি সত্য লোকৰ মুখত খুলি গ'ল কিন্তু যাতে দোষীক শাস্তি দিয়ক ন্যায় পাব লাগে ধ্বংস নহয় সেইটো কাৰণে শাস্তিৰ ব্যৱস্থা কৰিব লাগে এই কথাষাৰ মনত ৰাখিব লাগিব আপোনালোকে এটা কথা কওক যে আপোনালোকে বুজিছে নহয় ইয়াতে কিবা এটা কাণ্ড হৈ গ'ল 5 বছৰ ছোৱালী এজনী আছিলে 5 বছৰ পিছত ছোৱালীজনী মৰি গ'ল ঠিক আছে ইয়াত কালি কিবা কাৰণত মৰি গ'ল তেখেতৰ লাষ্টটো বেলেগক হেণ্ডঅভাৰ কৰিব লাগিছিল নে আমাৰ ৰহা থানাই ৰহাত লৈ আহিব লাগিছিল আপোনালোকে উত্তৰ দিয়কচোন এই উত্তৰটো কোনে দিব কওক উত্তৰটো কোনে দিব ইমানখিনি মানুহ ইয়াত কাৰ কাৰণে ৰখি আছিলে আৰু মাক বাপেক আছে এইটো প্ৰশাসনে কিবা এটা ন্যায় ল'ব লাগে সেইটোৱে আমি জানো প্ৰশাসনে ভালকে সিদ্ধান্ত লৈ আপুনি আকৌ এবাৰ কৈ দিয়ক এতিয়া আকৌ এবাৰ কৈ দিয়ক বেলেগ আছে না নাই নেকি কোনো ধৰণৰ কওকচোন নিৰাপত্তা লাগে নে নালাগে কালি আহি পুলিচে আমাক যি দৌৰাইছে কি আমি কিবা ইয়াত যুদ্ধ কৰিবলৈ আহিছোঁ আমাক আশীখনে হেৰি কৰিছে আপুনি বাৰ্তা দিবচোন মাস্ক পিন্ধি লাগছে মাস্ক পিন্ধি গতিকে আপোনালোকে গুচি যাওক তাৰ ব্যৱস্থা আমাৰ আছে তাৰ ব্যৱস্থা আমাৰ আছে কি হৈছে মই যাওঁ এনেকুৱা বদমাছ ঘৰখন গাই তাৰ মাটো আমি মানি নলওঁ আজি 12খন গাঁৱৰ মানুহক আমাক লাজ দিছে এতিয়া গম পাইছে নাই এঘৰ মানুহে আমি কি এঘৰ ৰখীয়া হৈ আছো নেকি পুলিচে ৰাখিব পাৰে আমি ৰখীয়া আছো নেকি নহয় আমি নকৰোঁ দুৰ্নীতি কৰি থাকিব এইটো অন্যায় আমি সদায় গম পালোঁ যে কথা ঘোষ খালোঁ
ঘৰটো ভাঙি দিলে হয় সমগ্ৰ অসম জোকাৰি যোৱা এয়া কিশোৰ হত্যাকাণ্ড সংঘটিত হৈছে ৰহাত। যোৱাকালি সন্ধিয়াৰ প্ৰায় দুপৰীয়া সময়ৰ পৰা হত্যাকাণ্ড হৈছিলে। এই ক্ষেত্ৰত যোৱাকালিৰ পৰা সংবাদ মাধ্যমে যিমান সক্ৰিয় হ'ব লাগিছিল, কিন্তু অসমৰ সংবাদ জগতে সিমান সক্ৰিয় হৈ উঠা দেখা পোৱা নাই। য'ত সত্যৰঞ্জনে যেতিয়া মিডিয়াত আহে গোটেই অসম তোলপাৰ লাগে, চকুৰ আলিয়ে যেতিয়া আহে তেতিয়া গোটেই অসমখন তোলপাৰ লাগে, কিন্তু এই হত্যাকাণ্ডৰ ওপৰত মিডিয়াই কিয় ইমান ভালকৈ ইয়াতে কভাৰ কৰা নাই সেইটো এটা ৰহস্য বিষয়। ইয়াত শ শ মানুহ ইয়াতে সকলোৱে আহি ইয়াত একগোট হৈছে যে দোষীক এতিয়া আমাক লাগে ন্যায়। সুমিলা ৰংহাংপি ন্যায় লাগে। অসমৰ এই ছেটেলাইট নিউজ চেনেলবোৰ ক'ত গ'ল? অসমৰ ছেটেলাইট নিউজ চেনেলবোৰ ক'ত গ'ল? তেওঁলোকে য'ত বিহু পাতে তাতে লাইভ কভাৰেজ দি থাকে। য'ত সত্যৰঞ্জনে কিবা ক'ব তাক লৈ তোলপাৰ লাগিব, চকুৰ আলিয়ে কিবা ক'ব তাত তোলপাৰ লাগিব, কিন্তু এই হত্যাকাণ্ডৰ বিষয়ে অসমৰ সংবাদ মাধ্যমে কিয় ইমান নীৰৱ হৈ আছে সেইটো এটা ডাঙৰ প্ৰশ্ন। নে তাই ক'বলৈ বেয়া লাগে, কিন্তু তাই এটা বিশেষ সম্প্ৰদায়ৰ হোৱাৰ কাৰণে আজি তাৰিখত নিউজসমূহ কেলে হেডলাইনছত প্ৰকাশ হোৱা নাই? দাদা দাদা আপুনি এই হত্যাকাণ্ডৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? নাই, গোটেই বিষয়টো বহুত দুখ লগা, কাৰণ এজনী 16 বছৰীয়া ছোৱালী, 12 বছৰীয়া বুলি FIR-খনত মেনশ্যন কৰা আছে। মেবি তো কথাটো এনেকুৱা ধৰণৰ, ইয়াৰ যিখিনি স্থানীয় মানুহ আছে তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে। তেওঁলোকে কৈছে এনেকুৱা ঘটনাৰ পূৰ্বতেও কিছু ব্লেম তেওঁলোকৰ ওপৰত পৰিছে। আগতেও এনেকুৱা কাম কৰা ছোৱালীক তেওঁলোকে আগতেও অত্যাচাৰ কৰিছে বুলি আমাৰ যিখিনি স্থানীয় ব্যক্তিখিনি পাইছোঁ তেওঁলোকে অভিযোগ আনিছে। তেনে ক্ষেত্ৰত এই কথাটো এই যে ঘটনাটো ঘটিল, এই ঘটনাটো যে এটা পৰিকল্পিত হত্যাকাণ্ড, এইটো প্ৰায় স্পষ্ট হৈছে। আৰু আমি আমাৰ সংগঠনৰ ফালৰ পৰা, আমি অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন ফালৰ পৰা আমি এই হত্যাকাণ্ডটো ফাৰ্ষ্ট ট্ৰেক আদালতত আনি অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু
আমি প্ৰশাসনৰ যিখিনি লোক আছে তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত যে তেওঁলোকে কোনো ধৰণৰ গাফিলতি নকৰে, আইনৰ সুৰুঙা লৈ যাতে সাৰি যাব নোৱাৰে। হয় হয়, আইনৰ সুৰুঙা লৈ যাতে এই কালপিতসকল সাৰি যাব নোৱাৰে, ইয়াৰ কাৰণে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ। আৰু নহ'লে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি যিখিনি যাৱতীয় আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু আছোঁ। ইয়াতে এটা প্ৰশ্ন হ'ল অসমৰ যোনটো প্ৰেক্ষাপটত যদি চাবলৈ যায়, য'ত হুকুৰ আলী বা সত্যৰঞ্জনে যেতিয়া মিডিয়াত আহে গোটেই অসমখন মিডিয়াই মানে গোটেই তোলপাৰ লাগি থাকে, কিন্তু ইমান এটা জঘন্য হত্যাকাণ্ড হোৱাৰ পিছত অসমত যিবিলাক তথাকথিত যিবিলাক নিউজ চেনেল আছে এই সকলোৱে আজিলৈকে মুখ্য ভূমিকা লোৱা দেখা পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি কয়? সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা, যিটো হৈছে কি আমাৰ অকল অসমতে নহয়, আমি সমগ্ৰ ভাৰতবৰ্ষত যদি আজিৰ তাৰিখত দেখা পাওঁ, যিটো আপোনাৰ আইনী ব্যৱস্থাটো যিটো সমানতা পাব লাগে সেইটো তেওঁলোকে নাপায়, তেওঁলোকে। আৰু এই সমানতা নোপোৱাৰ কাৰণে যিবিলাক আপোনাৰ যিসকল মানে দুৰ্ভগীয়া, যিসকল বিশেষকৈ জনগোষ্ঠীয় লোকসকল আছে, জনগোষ্ঠীয় লোকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মানে শাস্তি ভোগ কৰি আহিছে, বিভিন্ন ধৰণে নিৰ্যাতিত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি ভাবোঁ যে সকলোকে সমান দৃষ্টিৰে চোৱাটো উচিত। এইটো মানে জনজাতীয় বুলিয়ে যে তেওঁলোকক মাহে চকুৰে চাব, আইনেই হওক বা অন্যান্য আজি হওক মিডিয়াই হওক বা অন্যান্য যি মানে আছে, তেওঁলোকে সকলোৱে জনগণে যেন এইটো চিন্তা কৰে যে আইনটো সকলোৰ বাবে সমান হ'ব লাগে, আৰু এনেকুৱা জনজাতীয় ছোৱালীজনী এনেকুৱা নিষ্পেষিত হোৱাৰ কাৰণে ইয়াৰো যেন উচিত মানে তদন্ত হয়। আৰু মিডিয়াক আপোনালোকে এইটো আজিলৈকে মিডিয়াক কভাৰ কৰা নাই, আপোনালোকে মিডিয়াক কভাৰ কৰে। এই ল'ৰাটো অকণ ভিডিঅ'